আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ ৩৬ নম্বৰ দিন আৰু ৩৬ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। প্ৰথমতে দানা দি দিছিলোঁ ৰাতিপুৱাতে আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত আজি ব্যৱহাৰ কৰিছোঁ আদা নহৰু খুন্দি পেলাই দি দিছোঁ আৰু তাৰ লগতে খালি সুদা পানী দিছোঁ, বেলেগ কোনো ধৰণৰ মেডিচিন নাই আজি। আৰু ৰাতিপুৱাতে টেম্পাৰেচাৰ ৩৫ ডিগ্ৰী ওচৰা ওচৰি পাই গৈছে ৰুমৰ ভিতৰত, যিহেতু বাহিৰত ৰ'দ দি আছে ৰাতিপুৱাতে। আৰু মুৰ্গী পোৱালিখিনিৰ বৰ্তমানলৈকে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই, সেইকাৰণে এণ্টিবায়'টিকো ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই বৰ্তমানলৈকে। চাওঁ কিমান দিন এনেদৰে চেষ্টা কৰি যাব পাৰোঁ। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে, আবেলি দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে এয়া পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰিছোঁ। মুৰ্গীৰ বাবে যিটো ইলেক্ট্ৰলাইট আহে সেইটো ব্যৱহাৰ কৰিছোঁ। ইলেক্ট্ৰলাইটৰ সলনি আপুনি অকণমান নিমখ আৰু নেমু চেপিও দিব পাৰে, চৰবত নিচিনাকৈ। তেনেকৈ দিলেও যথেষ্ট সকাহ পায় মুৰ্গীয়ে, গৰমৰ দিনত বিশেষকৈ। আৰু ভিতৰৰ টেম্পাৰেচাৰ ৩৫ ডিগ্ৰীৰ ওপৰতে হৈ আছে আবেলি হ'ল যদিও, যিহেতুকে দিনটো যথেষ্ট গৰম হৈ আছিলে সেইটো কাৰণে।